হেল্ল' এভৰিৱান, আজি মই যাবলৈ ওলাইছোঁ কাহিলীপাৰাত অৱস্থিত জ্যোতিচিত্ৰ বনলৈ। তাত আজি আমাৰ এটা গানৰ শ্বুটিং আছে। তেতিয়া ধুনীয়াকৈ মা আৰু মই ওলালোঁ। আৰু আজি আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যশিল্পী আমাৰ সকলোৰে মৰমৰ মৃগৰঞ্জনী মেমৰ সৈতে মোৰ দ্বিতীয়বাৰ শ্বুট হয়। মনটো খুব বেছি ভাল লাগি আছে। আৰু এয়া আমি জ্যোতিচিত্ৰ বন আহি পালোঁ। আৰু জ্যোতিচিত্ৰ বনলৈ আহি মই খুব বেছি ভাল পাওঁ। ইয়াতে মই আগতেও বহুকেইবাৰ আহিছোঁ। আৰু আহি পাই আমি ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ গোটেইবোৰে। আৰু ইয়াতে গোটেইবোৰে ৰেডি হৈ আছে, ময়ো চুলিখিনি বান্ধি আৰু চাওকচোন, প্ৰথমবাৰ দেখিছোঁ কলা খেজুৰ। আপোনালোকে বাৰু আগতে দেখিছেনে? কমেণ্টত জনাবচোন। আৰু এয়া মেম, মা, মই গোটেইবোৰে বাহিৰত এনেকৈ থিয় হৈ আছিলোঁ। বাকীবোৰ ৰেডি হৈ আছে যিহেতু। বাকীবোৰৰ এতিয়া মেকআপ চলি আছে। আৰু গোটেইবোৰে কিবা নহয় কিবা এটা কৰিয়ে আছে, সকলোৱে ৰেডি হোৱাতে ব্যস্ত হৈ আছিলে। আৰু ইয়াতে মাহঁতে বহি আছিলে। এতিয়া ফাইনেলি মোৰ মেকআপ ডান। তেতিয়া বলক তললৈকে যাওঁ। আৰু তলত মৃগৰঞ্জনী মেমৰ শ্বুট চলি আছে। তেতিয়া আমি বাহিৰলৈ আহিলোঁ, ফটো উঠিলোঁ, লগতে প্ৰেক্টিছো কৰিলোঁ। আৰু ইয়াতে মেমে ৰিলছ বনোৱাৰ বাবে গান চাই আছিলে, কিন্তু আন্ধাৰ হৈছিলে বাবে ৰিলছটো ভাল নহ'ল। তেতিয়া আমি শ্বুট চলি থকা তালৈ আহিলোঁ। আৰু মৃগৰঞ্জনী মেমৰ ইয়াতে শ্বুট চলি আছিল। আমিও গোটেইকেইজনীয়ে শ্বুটিং চাই আছিলোঁ। আৰু মৃগৰঞ্জনী মেম সঁচাকৈয়ে বহুত মৰমীয়াল হয়। তেওঁ দেখাত যিমান ধুনীয়া, তেওঁৰ মনটোও সিমানেই ধুনীয়া। আৰু আমাৰ এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ল। আৰু আপোনালোকে বাৰু মোৰ লং ভ্লগটো চালেনে? যদিহে চোৱা নাই, মোৰ ইউটিউব চেনেলত গৈ চাব পাৰিব। নৱনীতা তালুকদাৰ বুলি আছে। বাই বাই, আমাৰ শ্বুটিং ফিনিশ। আৰু এয়া বাহিৰলৈ আহি আমি ঘুগুনি খালোঁ। আৰু এয়া ঘৰলৈ বুলি ওলালোঁ। তো আজিলৈ ইমানেই আছিলে। অন্য এটি নতুন ভ্লগৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।